এভৰিৱান, ৰাশিফলক কেতিয়াও বিশ্বাস নকৰিব। ৰাশিফলে আপোনাৰ জীৱনটো আগবঢ়াই নিব নোৱাৰে, মানে ভৱিষ্যত দস্তাই আপোনাৰ জীৱনটো কেতিয়াও ক'ব নোৱাৰে আপুনি আপোনাৰ হ'ব কি গৈ আছে। আপোনাক কেতিয়াও ভাল কৰাই দিব নোৱাৰে। আপুনি ভাল হ'ব লাগিব নিজে, আপোনাৰ নিজৰ কৰ্মৰ দ্বাৰা আপুনি নিজৰ মানে ভাগ্যক পৰিৱৰ্তন কৰিব লাগিব। ৰাম আৰু ৰাৱণ দুয়োটাৰে চৰিত্ৰৰ ভিন্নতা দেখিছে নহয়, কৰ্মৰ ভিন্নতা দেখিছে নহয়, কিন্তু দুয়োটাৰে ৰাশি কিন্তু একেই নহয় জানো। এতিয়া আপুনি মন কৰক, কংস আৰু কৃষ্ণ, মানে কৃষ্ণ আৰু কংস, মই ভাগিন, তেওঁলোকৰ ৰাশিফলো একে, মানে নামৰ আদ্য আখৰো একে ক। তেওঁলোকৰ চৰিত্ৰৰ ভিন্নতা মন কৰক, তেওঁলোকৰ কৰ্মৰ ভিন্নতা মন কৰক, তেওঁলোকৰ মানসিকতাৰ চিন্তাৰ ভিন্নতা মন কৰক। গতিকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি আপুনি আপোনাৰ দিনটোৰ পৰিৱৰ্তন মানসিকভাৱে আজি আপুনি চেঞ্জ কৰক। তো আজি এটা ভাল কাম কৰক, যিটো কৰ্মই হয়তো আজিৰ দিনটোত সুখী নকৰিব পাৰে, আপোনাক আজিৰ দিনটোত সুখী নকৰিব পাৰে, ভৱিষ্যতে এদিন সুখী কৰিব। গতিকে আপোনাৰ জীৱনৰ প্ৰত্যেকটো দিন আপুনি সদায় নতুন নতুন ভাল কৰ্ম কৰিবলৈ শিকক, ভাল চিন্তা কৰিবলৈ শিকক, ভাল মানসিকতাৰ পৰিচয় দিয়ক আপোনাৰ সমাজত। তো তেতিয়া এদিন নহয় এদিন আপুনি সফল হ'বই। তো ধন্যবাদ।